হ্যালো স্টুডেন্ট, তো কি খবর? আজ আমি আলোচনা করিম ক্লাস 10 গণিতর এক্সারসাইজ 10.2 কোশ্চেন নাম্বার 9 পৰা কোশ্চেন নাম্বার 13 লৈকে আলোচনা কৰিম। ওকে, সো আজিৰ প্ৰথম কোশ্চেনটো চোৱা, কোশ্চেন নাম্বার 9 টো চোৱা। ইয়াতে চিত্ৰ 10.13 ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x ড্যাশ y ড্যাশ দুডাল সমান্তৰাল স্পৰ্শক। এইটো xy আৰু x ড্যাশ y ড্যাশ দুটা কি কৈছে? সমান্তৰাল স্পৰ্শক। ওকে, এতিয়া কৈছে স্পৰ্শক আৰু স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক এ বি এ। এইটো আকৌ কি কৰিছে? স্পৰ্শক ইয়াতে চি আছে নহয়, চি বিন্দুটোত ইয়াতে আৰু এটা স্পৰ্শক আঁকিছে। ওকে, এ বি স্পৰ্শক। এইটোৱে কি কৰিছে? এক্স ৱাই এইটোক এ বিন্দুত কাটিছে আৰু এইটোক পি বিন্দুত কাটিছে। এইখিনি কথা আমাক কৈ দিয়া আছে। এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এংগেল এ অ বি কোণটো, এইটো কোণটো আমাক কিমান ডিগ্ৰী? 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগিব। ওকে, সো কেনেকৈ প্ৰমাণ কৰিবা চোৱা। সলিউশন দিয়াৰ পিছত তোমালোকে জানাই প্ৰমাণ কৰিবলৈ হলে কি কৰিব লাগে? প্ৰথমতে কোশ্চেনত যিখিনি আছে সেইখিনি বস্তু আমাক লিখিব লাগিব। এইখিনি বস্তু সেম টু সেম লিখিব পাৰিবা তোমালোকে। এটা তোমালোকে দিবা ধৰা হল বুলি। ওকে, ধৰা হল ও কেন্দ্ৰযুক্ত বৃত্তৰ এইখিনিৰ পৰা স্টাৰ্ট কৰি এইখিনি সেম টু সেম লিখি এতে প্ৰমাণ কৰিব লাগে যে এংগেল এ অ বি ইমান। ক্লিয়াৰ? এইখিনি কথা সেম টু সেম এইখিনি কোশ্চেনৰ পৰা লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট কাম হল আমাৰ এটা অঙ্কন কৰিব লাগিব। অঙ্কনত চোৱা, আমাৰ কি আছে? গোটেইখিনি সংযোগ কৰাই আছে। আমাৰ ও আৰু সি টো সংযোগ কৰা নাই। ঠিক আছে, এই ও আৰু সি টো আমি সংযোগ কৰিম। এইটো আমাক চিত্ৰটোত এইটো সংযোগ কৰি দিয়া নাই। ঠিক আছে, তেনেহলে আমি ও আৰু সি সংযোগ কৰিম। এতিয়া লিখিম ও সি সংযোগ কৰা হল। ওকে, ও সি সংযোগ কৰা হল। এতিয়া নেক্সট আমাৰ মেইন কামটো হল প্ৰমাণ। প্ৰমাণ কেনেকৈ কৰিবা চোৱা। ত্ৰিভুজ ও পি এ বা এ ও পি, এইটো এটা ত্ৰিভুজ আমাৰ ক'ব পাৰা। ঠিক আছে, এইটো ক'ব পাৰা। তাৰপিছত আমাৰ কি আছে? এ ও সি, এই দুটা ত্ৰিভুজ আমাৰ প্ৰথমতে ল'ব লাগিব। ওকে, আৰু এটা কথা, তোমালোকে এটা উপপাদ্য পাইছিলা নহয়, কি আমাৰ যদি ব্যাসাৰ্ধটো বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেদি যায়, এইটো চোৱা, এইটো স্পৰ্শক আৰু এইটো আমাৰ স্পৰ্শবিন্দু, পি বিন্দুটো আমাৰ স্পৰ্শবিন্দু। এতিয়া এইটোৰ মাজেদি কি গৈছে? এইটো ব্যাসাৰ্ধ গৈছে না নাই? অপি ব্যাসাৰ্ধ গৈছে। তেনেহলে এইটো আৰু স্পৰ্শকৰ মাজত যিটো আমাৰ কোণৰ সৃষ্টি হৈছে, এই কোণটো আমাৰ কিমান ডিগ্ৰী? 90 ডিগ্ৰী। ক্লিয়াৰ? এইখিনি কথা মনত ৰাখিব লাগিব। কি বৃত্তৰ স্পৰ্শবিন্দু আৰু ব্যাসাৰ্ধৰ মাজৰ যদি একেটা বিন্দুৰ মাজেদি যায়, তেনেহলে কোণটো আমাৰ কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী। সো সেইটো আমি কথা ইয়াতে লিখিম। ও পি ব্যাসাৰ্ধ। ওকে, ব্যাসাৰ্ধডালে কি হৈছে? এক্স ওয়াই স্পৰ্শকৰ পি বিন্দুৰ মাজেৰে পাৰ হৈছে বা গৈছে, একে কথা লিখিব পাৰা। ওকে, এতেকে আমাৰ কি হ'ব? এতেকে এংগেল ও পি এ ইকুয়াল টু 90 ডিগ্ৰী। ওকে, একেদৰে তোমাৰ কি হ'ব? এতেও আমাৰ কি হৈছে? ও সি এ, এইটো আমাৰ চোৱা, এইটো আমাৰ ব্যাসাৰ্ধ, ইয়াৰ পৰা ইয়ালৈ ব্যাসাৰ্ধ, আৰু কি হৈছে? এইটো আমাৰ স্পৰ্শক। সো স্পৰ্শবিন্দুৰ মাজেদি গৈছে স্পৰ্শকৰ, তেনেহলে আমাৰ কি হ'ব? এইটো কোণ আমাৰ 90 ডিগ্ৰী, তাৰপিছত এইটো কোণ আমাৰ 90 ডিগ্ৰী। একেদৰে এইটো আমাৰ ব্যাসাৰ্ধ হৈছে, এইটো আমাৰ স্পৰ্শক হৈছে, তাৰ মানে এইটো কোণ আমাৰ 90 ডিগ্ৰী। এইফালৰ বিলাকো আমাৰ 90 ডিগ্ৰী হ'ব, এইফালৰ বিলাক প্ৰয়োজন নাই। চোৱা, এইকেইটা কোণ আমাৰ 90 ডিগ্ৰী হয়, এইখিনি আমি ক্লিয়াৰ। ওকে, সো এইখিনি কথা কৈ তোমালোকে জাষ্ট এইটো মনত কৰাই দিলা কি এইটো আমাৰ 90 ডিগ্ৰী হয়। ওকে, এইখিনি আমাৰ জাষ্ট মনত কৰিব লাগিব। ইয়াৰ পিছত চোৱা, ত্ৰিভুজ ও পি এ, ত্ৰিভুজ ও পি এ আৰু ত্ৰিভুজ কি আছে? ও সি এ। ও সি এৰ কি কি সমান সমান আছে চোৱা। এটা আমাৰ কি আছে? প্ৰথমতে ও সি আৰু ও পি, এইটো আমাৰ সমান সমান হ'ব, কাৰণ কি দুয়োটাই একেটা বৃত্তৰে ব্যাসাৰ্ধ। ইয়াতে লিখা ও সি টো নহয়, ও পি আগত লিখিব লাগিব। ও পি ইকুয়াল টু ও সি, একে বৃত্তৰ ব্যাসাৰ্ধ। ওকে, এইটো আমাৰ হৈ গ'ল। তাৰ পিছত চোৱা, আমাৰ কি আছে? এইটো ত্ৰিভুজৰ ও এ বাহু, এইটো ত্ৰিভুজৰ ও এ বাহু। ক্লিয়াৰ? একেটা কথা। এই সাধাৰণ বাহু ও এ ইকুয়াল টু ও এ, এটা আমাৰ হ'ব সাধাৰণ
বাহু তাৰ পিছত চোৱা এইটো ত্ৰিভুজৰ OPA এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী প্ৰত্যেকেই কি লিখা এংগেল OPA equal to angle OCA প্রত্যেকেই 90 ডিগ্রি ওকে এতেকে আমার কি হয় ত্রিভুজ দুটা সর্বসম ত্রিভুজ OPA সর্বসম ত্রিভুজ OCA কোনটো শর্ত মতে এটা কোণ দুটা বাহু এ আছে এস শর্ত মতে সো এইটো যদি আমাৰ হৈ গৈছে তেনেহলে চোৱা এইটো আৰু এইটো ত্ৰিভুজ যদি আমাৰ সৰ্বসম হয় তেনেহলে এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ আমাৰ সমান সমান হ'ব ওকে এইটো আমাৰ কোনটো শৰ্ত মতে আগতে লিখিলো POA এতেকে এংগেল POA ইকুয়াল টু এংগেল AOC কোনটো শর্ত মতে CPCT হিসাবে যেহেতু সর্বসম হয়েছে করেসপন্ডিং বাহুবিলাক কোণবিলাক এবিলাক সমান সমান হ'ব সো এটা আমাৰ সমান সমান হ'ল এটুক দিয়ে 1 নম্বৰ বুলি দি ৰাখা ইয়াৰ পিছত চোৱা এইটো যেনেকুৱা কৰি আমি দেখালো এইটো তো আমি দেখাব পাৰো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখাব পাৰো একেদৰে দিয়া একেদৰে ত্ৰিভুজ এইটো হ'ব আমাৰ ও এইটো আমাৰ কিবা এটা নাম আছিল কিতাপত হয়তো মই চাই দিছো ওকে এইটো আমাৰ কোড নাম দিয়া আছিল কিউ বিন্দু ওকে এটা আমাৰ কিউ বিন্দু বুলি নাম দিয়া আছে সো ত্ৰিভুজ আমাৰ কি আছে একেদৰে ত্ৰিভুজ OQB এইটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজ OCB দুটা ত্ৰিভুজ আমি সৰ্বসম দেখাব পাৰো দিয়া ত্ৰিভুজ OQB সৰ্বসম ত্ৰিভুজ কি আছে OCB এইটো আমাৰ হ'ব সৰ্বসম তেনেহলে এইটো যদি হয় তেনেহলে আমাৰ কি হ'ব এইটো কোণৰ সমান সমান এইটো কোণ হ'ব ওকে এইটো কোণৰ সমান সমান এইটো হ'ব তেনেহলে আমাৰ কি হ'ব এংগেল QOB equal to angle BOC এইটো আমাৰ CPCT হিচাপত ওকে এইটো আমাৰ হৈ গল একেদৰে এটা আৰু লিখিছো তোমালোকে তলে তলে লিখি দিবা আৰু ওকে এতে দিয়া আৰু বুলি ওকে আৰু চোৱা এইটো ত্ৰিভুজ এইটো যেনেকুৱা কৰি আমি সৰ্বসম দেখালো ত্ৰিভুজ AOC আৰু BOC এই দুটো আমি কি দেখাব পাৰো সৰ্বসম বুলি দেখাব পাৰো ওকে সো এইটো লিখা ত্রিভুজ AOC সর্বসম ত্রিভুজ BOC ওকে এটা আমার সর্বসম সো এতেকে আমার কি হবে এইটো কোণ আৰু এইটো কোণ আমাৰ সমান হ'ব নহয় এইটোক 2 নম্বৰ দিয়া 2 নম্বৰ আৰু এইটো আমাৰ হ'ব এংগেল AOC ইকুয়াল টু এংগেল BOC এইটোক দিয়া তোমালোকে কিমান 3 নম্বৰ ওকে হৈ গল 1 2 আৰু 3 ৰ পৰা এতিয়া আমি কি পাও চোৱা এইখিনি আমাৰ মেইন কাম হৈ গৈছে এতিয়া 1 2 and 3 ৰ পৰা চোৱা তোমালোকে কি লিখিব পাৰা এইটো চোৱা এইটো কোণৰ সমান এইটো তাৰ পিছত এইটো কোণৰ সমান এইটো কোণৰ সমান এইটো গোটেইকেইটা সমানে পাইছো কিন্তু দেখা পাইছা তাৰ পিছত চোৱা এই গোটেইকেইটা কোণ মিলি পেলাই আমাৰ কি হয় 180 ডিগ্ৰী কাৰণটো কি এইটো হল আমাৰ সৰল কোণটো কেনেকুৱা এই গোটেইখিনি এনেকুৱা মিলি ওকে এই গোটেইখিনি মিলি কিমান 180 ডিগ্ৰী সৰল কোণ হয় সো এতে আমাৰ চোৱা POQ যদি কোৱা তোমালোকে কোণটো তেনেহলে এনেকুৱা আহিছে নহয় এই গোটেইখিনি মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব ওকে হেতু কথাই আমাৰ এতে লিখিব লাগিব এতে দিয়া এতিয়া চোৱা আমাৰ কি লিখিম POQ এংগেল POQ ইকুয়াল টু কিমান 180 ডিগ্ৰী এতে লিখি দিবা সৰল কোণ বুলি সৰল কোণ ওকে এতিয়া এইটো কোণৰ ঠাইত চোৱা এই গোটেইখিনি কোণৰ ঠাইত এইটো কোণ সোমাই আছে এইটো কোণৰ ভিতৰত তাৰপিছত এইটো আছে এইটো গোটেইখিনি এই কোণটোৰ ভিতৰতে আছে POQ ৰ ভিতৰত আছে ওকে সো তেনেহলে আমি কি লিখিব পাৰো এইটো ঠাইত POQ ৰ ঠাইত আমি লিখিব পাৰো POA ওকে এংগেল POA প্লাস এংগেল AOC প্লাস আমাৰ কি হ'ব এইটো COB বা BOC প্লাস এইটো হ'ব আমাৰ এটা আমি কি লিখিছো QOB এটো লগত মিলাই লিখিলো ওকে QOB ইকুয়াল টু আমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব এফালে আমাৰ 180 ডিগ্ৰী আৰু এই POQ ৰ ঠাইত এই চাৰিটা কোণ আমাৰ ভিতৰত সোমাই গ'ল এতিয়া চোৱা এতে আমাৰ প্ৰয়োজন কোনটো কোণ আছে আমাৰ মানটো উলিয়াব দিছে কোনটো AOB
AOB ওকে এইটো আমাক উলিয়াব দিছে সো এই কোণটোৰ ভিতৰত কোনটো কোণ সোমাই আছে AOC কোণটো সোমাই আছে আৰু BOC এই কোণটো সোমাই আছে সো এই কোণ দুটা আমাৰ ৰাখিব লাগিব আৰু এই কোণ দুটা আমাৰ কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব কেনেকৈ চোৱা এংগেল POA আছে নহয় এটা চোৱা POA এর সমান সমান আমি কি লিখিব পাৰো AOC আমি লিখিব পাৰো সো এটা আমি AOC লিখিম আৰু AOC আছে এইটো আমি ৰাখি দিম এনেকুৱা তাৰ পিছত BOC টো আমাৰ প্ৰয়োজন আছে সো BOC ৰাখি দিয়া প্লাস QOB কত আছে QOB এর ঠাইত আমি কি লিখিব পাৰো BOC লিখিব পাৰো BOC equal to 180 ডিগ্ৰী ওকে এতিয়া চোৱা দুটা AOC দুটা এংগেল AOC প্লাস দুটা এতে কি আছে BOC equal to 180 ডিগ্ৰী তেনেহলে এতে 2 আমি কমন লব পাৰো দুয়োটাতে আমাৰ 2 আছে সো 2 কমন লোৱা এতে আমাৰ হ'ব এংগেল AOC প্লাস এংগেল BOC equal to কিমান 180 ডিগ্ৰী এতিয়া AOC আৰু BOC টো যদি ৰাখি দিয়া AOC এংগেল BOC এই 2 টো আমাৰ হেইফালে আহিলে কি হ'ব হৰণ হ'ব এইফালে পূৰণ হৈ আছে সো হৰণ হলে কিমান হ'ব 180 যদি 2 দি ভাগ দিয়ে কিমান যাব 90 হৈ যাব 90 ডিগ্ৰী ওকে এতিয়া চোৱা এটা বস্তু AOC আমাৰ আছে আৰু BOC আছে এইটো কোণ আৰু এইটো কোণ মিলি পেলাই কি আমি লিখিব পাৰো AOB আমি লিখিব পাৰো নে পাৰো সো এইটো লিখা AOB equal to আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এইটো আমাক দেখাব দিছে দেখা হৈছে AOB 90 ডিগ্ৰী সো প্ৰমাণিত হল প্ৰুভড ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 10 টো চাইছো ওকে এটো আমাক দি আছে চোৱা প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক ওকে এটো এটা অলপ পেছাই দিছে এটো তোমালোকে এটো ভালদৰে বুজিব চেষ্টা কৰিবা এই যে বৃত্ত এটা লব গৈছে বৃত্তটাৰ বহিৰ্বিন্দুৰ পৰা স্পৰ্শক টানিব গৈছে সো এটা আগতে বৃত্ত এটা টানিলো আঁকিলো ওকে এইটো ধৰা আমাৰ বৃত্ত ওকে এইটো আমাৰ বৃত্তৰ নিচিনা দেখা গৈছে সো এইটো আমাৰ বৃত্ত এতিয়া কৈছে এটা বহিৰ্বিন্দুৰ পৰা এইটো এটা বহিৰ্বিন্দু ধৰা এইটো বহিৰ্বিন্দুৰ পৰা আমি ইয়াতে স্পৰ্শক টানিব লাগে ওকে টনা স্পৰ্শক দুডালৰ তাৰ মানে দুটা আমাৰ কি কৰিব লাগিব স্পৰ্শক টানিব লাগিব ওকে এইটো এটা টানিছো ধৰা আৰু এইটো এটা ধৰা তোমালোকে স্কেল দিয়া কিবা বাৰু ওকে সো এইটো ধৰা এইটো বিন্দুতে স্পৰ্শ কৰিছে আৰু এইটো বিন্দুতে স্পৰ্শ কৰিছে এতিয়া কৈছে কি স্পৰ্শ কৰা দুডালৰ মাজৰ কোণটো এটা কি কৰিছে এটা কোণৰ সৃষ্টি কৰিছে এই কোণটো আমাৰ কি কৰিছে স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত গঠিত এতিয়া এইটোৰ দ্বাৰা আমাৰ কেন্দ্ৰত এটা কোণ গঠিত কৰিব এইটো এটা কোণ আমাৰ হ'ব এইটো আমাৰ দ্বাৰা কেন্দ্ৰ ওকে এইটো ও কেন্দ্ৰ বুলি ধৰা এই কেন্দ্ৰটোৰ দ্বাৰা এনেকুৱা কৰি আমাৰ এটা কোণ গঠন হ'ব এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি কৈছে কোণটোৰ সম্পূৰক তাৰ মানে এই দুটা কোণ মিলি পেলাই সম্পূৰক কোণ মানে কি 180 ডিগ্ৰী হ'ব এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে ক্লিয়াৰ এইখিনি কথা আমাৰ প্ৰমাণ কৰিব লাগিব সো দিয়া এতিয়া নাম দিব লাগিব এইটো ধৰা P বিন্দু ধৰা এইটো A দিয়া এইটো B দিয়া ওকে বা Q দিব পাৰা R দিব পাৰা ওকে একে কথা সো এইটো সলিউশন এতিয়া আমাক কি কৰিব লাগিব এইটো ধৰি লব লাগিব ও কেন্দ্ৰ বিশিষ্ট ধৰা হল ও কেন্দ্র বিশিষ্ট বৃত্তর PA আৰু PB দুডাল স্পৰ্শক ওকে স্পৰ্শক আমি আঁকিছো PA আৰু PB দুডাল স্পৰ্শক ওকে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে আমাৰ এইটো কোণ ধৰে দিয়া এংগেল P নহয় এইটো আছে নহয় APB প্লাস এংগেল এইটো দিয়া AOB ওকে AOB equal to 180 ডিগ্ৰী তাৰ মানে সম্পূৰক কোণ বুলি প্ৰমাণ কৰিব লাগে ওকে সো এতিয়া প্ৰমাণ কৰা প্ৰমাণ বুলি দি
ইয়াতে চোৱা এটা তোমালোকৰ উপবাদ্যটো ব্যৱহাৰ হ'ব। উপবাদ্য কোনটো আছিল আমাৰ ব্যাসাৰ্ধটো যদি স্পৰ্শক বিন্দুৰ মাজেদি যায় তেনেহ'লে আমাৰ কি হয় সেইটো কোণ যিটো গঠন হয় এইটো কোণ আমাৰ কিমান 90 ডিগ্ৰী এনেকুৱা ধৰণে এটো আমাৰ কি হ'ব 90 ডিগ্ৰী এই দুটা কোণ আমাৰ 90 ডিগ্ৰী হ'ব। সো এইটো আমাৰ প্ৰথমতে মনত পেলাব লাগে যেহেতু লিখে যেহেতু পি এ স্পৰ্শক আৰু এ ও ব্যাসাৰ্ধ এইখিনি কথা লিখিলেই হৈ যাব ওকে ব্যাসাৰ্ধ এইটোৱে চোৱা পি এ স্পৰ্শক আৰু এ ও ব্যাসাৰ্ধ এইটো তাৰ মানে গম পাইছে যে এটা বিন্দুৰ মাজেদি গৈছে সো এতেকে এংগেল পি এ ও কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী একেদৰে এংগেল পি বি ও টো আমাৰ 90 ডিগ্ৰী হ'ব পি বি ও ইকুয়াল টু 90 ডিগ্ৰী হৈ গ'ল সো এইটো আমাৰ হৈ গ'ল এতিয়া চোৱা এতেকে পি এইটো এনেকুৱা কৰা এ ও বি পি বা এ পি বি ও এনেকুৱা ক'ব পাৰা এইটো এটা চতুৰ্ভুজৰ গঠন হৈছে না নাই চতুৰ্ভুজ গঠন হৈছে এ পি বি ও ওকে সো সেইটো চতুৰ্ভুজৰ পৰা আমি কম চতুৰ্ভুজ এ পি বি ও ইমপ্লাইজ কৰি আমি কি পাওঁ এংগেল এ পি বি প্লাস এংগেল পি এ বি ও ওকে এংগেল পি এ ও প্লাস এংগেল কি হ'ব পি বি ও প্লাস এংগেল এ ও বি কিমান ডিগ্ৰী হ'ব আমি চাৰিওটা কোণ এইটো চতুৰ্ভুজৰ এইটো কোণ চাৰিওটা কোণ আমি কি কৰিলো যোগ কৰিলো চতুৰ্ভুজ এটাৰ চাৰিওটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী এইটো আমি জানো আগৰ পৰাই 360 ডিগ্ৰী ওকে সো এতিয়া চোৱা এংগেল এ পি বি এইটো ৰাখি দিয়া এ পি বি টো এনেকৈ ৰাখিছো ওকে প্লাস পি এ ও টো আমি কিমান ডিগ্ৰী পালো 90 ডিগ্ৰী পাইছো 90 ডিগ্ৰী প্লাস পি বি ও টো আমি কিমান পাইছো 90 ডিগ্ৰী পাইছো প্লাস এংগেল এ ও বি টো এনেকৈ ৰাখা ইকুয়াল টু 360 ডিগ্ৰী ওকে এতিয়া 90 কিমান হ'ব 180 হ'ব হেতু বাৰু আমি এইফালে লৈ যাম ওকে এংগেল এ পি বি টো এইফালে ৰাখা প্লাস এ ও বি টো এইফালে ৰাখিলো এতিয়া 90 যোগ কৰিলে 180 এইটো আমি এইফালে ললে মাইনাস হ'ব 360 মাইনাস 180 এতিয়া চোৱা এংগেল এ পি বি এইটো এনেকৈ ৰাখা প্লাস এংগেল এ ও বি টো এনেকৈ ৰাখা 360 ৰ পৰা 180 গলে কিমান থাকে 180 থাকে ডাইৰেক্ট মাইনাস কৰি চাব পাৰা ওকে 180 থাকে সো আমাৰ কি হৈছে আমাক দেখাব লাগে কি প্ৰমাণ কৰিব লাগে যে এ পি বি এ ও বি 180 হৈছে আমাৰ সেম টু সেম হৈছে এতেকে লিখি দিব পাৰা কি সম্পূৰক কোণ গঠন কৰে বুলি বা নিলিখিলেও হ'ব এইখিনি লিখিছে যদি ইয়াতে প্ৰুফ বুলি দিব পাৰা প্ৰুফ প্ৰমাণিত হ'ল ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 11 টো চাইছো ওকে এটা আমাক দিছে চোৱা প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস বুলি ওকে চোৱা সামান্তৰিক এটা মানে আঁকিব গৈছে কিন্তু হেতু কি কৰিব লাগিব বৃত্তটাক স্পৰ্শ কৰি থাকিব লাগিব ওকে সো এইটো ধৰা আমাৰ কি আছে বৃত্ত আছে ওকে বৃত্তটাক স্পৰ্শ কৰি কি আঁকিব লাগিব আঁকা সো এইটো ধৰা আমি কি কৰিছো স্পৰ্শ কৰি এটা চতুৰ্ভুজ আঁকিছো চতুৰ্ভুজটো কি আমাক সামান্তৰিক বুলি দিয়া আছে সো নাম দিয়া যিকোনো এটা এ বি সি ডি বুলি ওকে এ বি সি ডি এটা এটোৰ কেন্দ্ৰ দিয়া ও বুলি ওকে এটো সো আমাক কৈছে কি এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো ৰম্বাস হয় নে নহয় হেতু আমাক প্ৰমাণ কৰিব লাগিব ৰম্বাস মানে কি চাৰিওটা বাহু আমাৰ সমান সমান হয় নে নহয় হেতু আমাক দেখাব লাগিব ওকে চোৱা আমি প্ৰথমতে এটো লিখিম সলিউশন দিয়া সলিউশন এতিয়া আমাক ও কেন্দ্ৰ বিশিষ্ট বৃত্ত ধৰিছো হেতু আমাক ধৰিব লাগিব ধৰা হল ও কেন্দ্র বিশিষ্ট বৃত্তক এটা বৃত্তক স্পর্শ করা এবিসিডি এটা সামান্তরিক ওকে এইটো আমি ধৰিলো
প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰোম্বাছ ক্লিয়াৰ সো এতিয়া প্ৰমাণ কৰা এতে চোৱা তোমালোকে এনেকুৱা ধৰণৰ কোশ্চেন নাম্বাৰ 8 আছে থাকে হেতু তোমালোকে সলভ কৰিছে ওকে হেতু কেনেকুৱা আছিল আমাৰ AB plus CD equal to AD plus BC এটো আমি দেখাইছিলো এটো AB plus CD equal to AD plus BC এটো কোশ্চেন নাম্বাৰ 8 তো আমি কৰিছিলো ওকে এটো আমাক দেখাব দিছিল সো হেতু আমাৰ প্ৰথমতে দেখাব লাগিব তাৰ পিছত আমি কি কৰিম হেতু আমাৰ ৰম্বাস বুলি দেখাম ওকে সো এখানে আমি কেনেকৈ দেখাম সোয়া এতিয়া সোয়া এটা আমাৰ কি আছে এ বিন্দুটো এটা বাহিৰত আছে নহয় ভিতৰৰ বাহিৰত যিকোনো এটা বিন্দুৰ পৰা যেটো আমি স্পৰ্শক টানো ওকে স্পৰ্শক বিলে কি হয় আমাৰ এতে সমান হয় এতে ধৰা স্পৰ্শক বিলে এতে কি কাটিছে পি বিন্দুত কাটিছে ওকে তাৰ পিছত এটো ধৰা কিউ বিন্দুত কাটিছে তাৰ পিছত এটো ধৰা আৰ বিন্দুত পি কিউ আৰ এটো ধৰা এস বিন্দুত কাটিছে ওকে এতে কাটিছে সো এইখিনি কথা তোমালোকে বাৰু লিখা নাই সো লিখিব লাগিব সামন্তৰিকটোৱে কি কৰিছে ও বৃত্তটোক এতে লিখিবা সামন্তৰিকটোৱে বৃত্তটোক ক্ৰমে কোনটো ভাগ কৰিছে AB বাহক P Q R আৰু S বিন্দুত স্পৰ্শ কৰিছে এখিনি বাৰু লিখিলো বাওকে আৰু এবাৰ কৈ দিছিল লাগিলে ধৰা হল ও কেন্দ্ৰ বিশিষ্ট এটা বৃত্তক স্পৰ্শ কৰা ABCD এটা সামন্তৰিকটোৱে কি কৰিছে এটা দিয়া ABCD সামন্তৰিকটোৱে বৃত্তটোক ক্ৰমে PQR আৰু S বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস ওকে এইখিনি কথা লিখিবা এতিয়া সোয়া আমাৰ এটা বাহিৰৰ বিন্দু এতে লিখিবা এটা বহিস্থ বিন্দু এর পৰা AP আৰু কি আছে AS AP আৰু AS দুটা স্পৰ্শক হয় এই বিন্দুৰ পৰা এটো এটা স্পৰ্শক হৈছে AS এটা স্পৰ্শক হৈছে ওকে এই দুটা স্পৰ্শক আমাৰ কি হয় সদায় সমান হয় আমি এটো উপপাদ্যত পাইছো ওকে এতেকে আমাৰ কি হ'ব লিখা এতেকে AP equal to AS এটুক দিয়ে 1 নম্বৰ এতিয়া একেদৰে আমাৰ কি হ'ব কোনটো আছিল AP equal to AS লিখিলো তাৰ পিছত আমাৰ এটো B বিন্দুটো আছে না B বিন্দুৰ পৰা BP আৰু BQ আমাৰ দুটা স্পৰ্শক হৈছে সো একেদৰে BP equal to PQ ওকে এটুক দিয়া 2 নম্বৰ ওকে এটো আমাৰ হৈ গৈছে একেদৰে C বিন্দুৰ পৰা আমাৰ কি হৈছে C বিন্দুৰ পৰা CR আৰু CQ হৈছে CR equal to CQ ওকে এটুক দিয়া 3 নম্বৰ একেদৰে D বিন্দুৰ পৰা হৈছে DR equal to DS এটুক দিয়া 4 নম্বৰ এতিয়া এই চাৰিটা যোগ কৰি পোৱা কি পোৱা সোয়া 1 + 2 + 3 + 4 ইমপ্লাইজ কৰিলে কি হয় এই গটেকেটা বাওফালৰ লগত বাওফাল যোগ কৰা AP + BP + CR + DR ওকে আৰু এইফালে হ'ব আমাৰ AS + BQ + CQ + DS ওকে এতিয়া সোয়া AP + BP আমি কি লিখিব পাৰো AB লিখিব পাৰো ওকে এই দুটা ঠাইত আমি কি লিখিম এই দুটা ঠাইত AB লিখিম প্লাস আৰু এই দুটা ঠাইত CR + DR এই দুটা ঠাইত আমি কি লিখিম CD বুলি আমি লিখিব পাৰো ওকে আৰু এটো সোয়া আমাৰ কি হ'ব AS + BQ AS + DS আমাৰ লাগে AS আছে এইটো আমাৰ DS আছে দেখা হৈছে AS + DS মিলি আমি কি লিখিম AD লিখিম প্লাস আৰু কি আছে BQ + CQ এইখিনি মিলি প্লাই BC আমি লিখিব পাৰিছো ওকে এটুক দিয়া তোমালোকে 5 নম্বৰ বুলি আকৌ
আমাক কি কৈ দিয়া আছে ABCD এটা সামন্তৰিক কোৱা আছে নহয় ABCD এটা সামন্তৰিক ওকে এইখিনি কথা তোমালোকে লিখি দিয়া ABCD এটা সামন্তৰিক হলে কি হয় বিপৰীত বাহুবিলাক আমাৰ সমান সমান হয় ওকে বিপৰীত বাহু সমান সমান হয় এটা আমি জানো সো এতেকে আমি কি লিখিব পাৰো AB ৰ সমান সমান CD আমি লিখিব পাৰো এতেকে AB সমান সমান CD আৰু কি আছে এইটো AD ৰ সমান সমান BC আৰু AD = BC এটো দিয়া 6 নম্বৰ 6 নম্বৰ দিলো এতিয়া 5 and 6 ইমপ্লাইজ কৰিব 5 আৰু 6 6 ৰ পৰা কি পাও এতিয়া চোৱা এতে AB আছে নহয় AB ৰ ঠাইত আমি AB ৰাখো ওকে প্লাস এতে CD ৰ ঠাইত আমি কি লিখিব পাৰো AB আৰু CD যেহেতু সমান এতে CD ৰ ঠাইত আমি কি লিখিব পাৰো AB বুলি আমি লিখিব পাৰো ওকে এতে AD ৰ ঠাইত AD ৰাখা ওকে AD ৰ ঠাইত AD ৰাখা তাৰ পিছত এতে কি আছে BC আছে নহয় BC ৰ সমান সমান আমি AD লিখিব পাৰো যেহেতু সমান সমান AD ওকে তেনালে আমাৰ এইফালে কি হল 2 AB দুটা AB আছে এতে আমাৰ দুটা AD আছে 2 AD দুয়ো ফালৰ পৰা আমি 2 ক্যান্সেল আউট কৰিব পাৰো ওকে এতে লিখিছো বাৰু নেক্সট ইয়াৰ তলে তলে লিখিবা এতিয়া 2 ক্যান্সেল কৰিলে আমাৰ কি হ'ব AB = AD হ'ব AB = AD ওকে এতিয়া চোৱা এইটো বাহুৰ লগত এইটো তো সমান আমি জানো সামন্তৰিক কাৰণে তাৰ পিছত এইটো AB ৰ সমান সমান AD দেখালো নহয় এইটোৰ সমান সমান এইটো দেখালো আকৌ এইটো আৰু কিহৰ সমান এইটোৰ সমান আমি জানো তেনহলে আমি কোনকা পালো দেখা এইটোৰ লগত এইটোৰ সমান এইটোৰ লগত এইটোৰ সমান তাৰ পিছত এইটো আৰু এইটো সমান তাৰ মানে এইটো গোটেই কিটা বাহু আমাৰ কি হৈছে সমান সমান হ'ব ওকে সো এইটো এতেকে AB = BC plus CD plus নহয় equal ওকে equal DA এই চাৰিটা বাহু সমান এতেকে ABCD এটা কি হ'ব ৰোম্বাস এইখিনি আৰু একো কি কৰিব নালাগে প্ৰমাণিত হল ক্লিয়াৰ সো এইখিনি ইয়াৰ পিছত কোশ্চেন নাম্বার 12 টো চাইছো ওকে এটো আমাক দি আছে চোৱা 4 সেন্টিমিটার ব্যাসার্ধ এটা বৃত্তক স্পর্শ কৰাকৈ ABC এটা ত্ৰিভুজ আঁকা হল ওকে এটো আমাক কৈছে কি 4 সেন্টিমিটার ব্যাসার্ধ এটা ত্ৰিভুজ আঁকিছে সো ত্ৰিভুজ নহয় বৃত্ত আঁকিছে ওকে এটো আমাৰ বৃত্ত আঁকিছে দেখা পাইছে সো এটো ব্যাসার্ধ কোনটো এটো এটা ব্যাসার্ধ সো এটো আমাৰ কিমান 4 সেন্টিমিটার বুলি আমাক কৈ দিয়া আছে ওকে ইয়াৰ পিছত নেক্সট কি কৈছে যাতে স্পর্শ বিন্দু D ৰ দ্বাৰা বিভক্ত BC ৰ BD আৰু DC ৰ দৈৰ্ঘ্য যথাক্ৰমে BD ৰ দৈৰ্ঘ্য কৈছে কি আমাক 6 সেন্টিমিটার এইটো আমাৰ যে ব্যাসার্ধ যে টানিছে এইটোক আমাক কোত স্পর্শ কৰিছে D বিন্দুত স্পর্শ কৰিছে ABC ত্ৰিভুজটোৰ ওকে তেনহলে এইটো D বিন্দুত স্পর্শ কৰিলে এই BD ৰ মান আমাক দিছে 6 সেন্টিমিটার আৰু DC ৰ মান আমাক কিমান দিছে 8 সেন্টিমিটার বুলি দিছে ওকে সো এতিয়া আমাক কোনটো মান উলিয়াব লাগে AB আৰু AC এই AB আৰু AC ৰ মান আমাক উলিয়াব লাগে ওকে সো ধৰা তোমালোকে ইয়াতে চোৱা আমাৰ কি কৈছে ABC ত্ৰিভুজটো আঁকিছে নহয় ABC ত্ৰিভুজ আমাক কোত প্ৰথমতে কৈছে এটা দেখা পাইছে ABC ত্ৰিভুজৰ আমাৰ কোত স্পৰ্শ কৰিছে ইয়াতে আৰু ইয়াতে স্পৰ্শ কৰিছে ওকে সো এটো মই ধৰি লৈছো ইয়াতে কিমান এটো E বিন্দুত স্পৰ্শ কৰা বুলি ধৰি লৈছো আৰু এটো ধৰা F বিন্দুত স্পৰ্শ কৰিছে ওকে এতিয়া চোৱা এটোক যদি এইফালে সংযোগ কৰা এটো কেনেকুৱা কৰি যদি সংযোগ কৰা তেনহলে এটো এটা আমাৰ ব্যাসাৰ্ধ হ'ব ওকে সো ব্যাসাৰ্ধ হলে এটো আমাৰ কিমান হ'ব 4 সেন্টিমিটার হ'ব তাৰ পিছত এটো আমাৰ এটা ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধ এটো আমাৰ 4 সেন্টিমিটার ওকে এটো আমাৰ হৈ গল এতিয়া চোৱা এটো আমি কি কৰি দিম এইটো আমি ইয়াৰ লগত সংযোগ কৰি দিম B আৰু এটো ধৰা O বিন্দু আমাৰ আছে ওকে O বিন্দু বুলি ধৰি লৈছো এতিয়া BO আমি সংযোগ কৰি দিম এটো সংযোগ কৰি দিব লাগিব তাৰ পিছত এটো আৰু সংযোগ কৰি দিম CO সংযোগ কৰি দিলো ওকে তাৰ পিছত ইয়াতে আমাৰ আছে নহয় AO এটো আমি সংযোগ কৰি দিম মানে যিকিটা বাকি আছে গোটেইকিটা আমাৰ সংযোগ কৰিব লাগিব ওকে সো এটো ধৰা এতিয়া O বিন্দু এতিয়া 4 সেন্টিমিটার হৈ গৈছে এইখিনি আমাৰ অঙ্কন কৰিব লগিয়া আছে সো এতিয়া চোৱা এইখিনি যদি আমি অঙ্কন কৰিলো তেনহলে আমাৰ কি আছে আমি এটা উপপাদ্য পাইছিলো নহয় যে বৃত্তৰ ব্যাসাৰ্ধ যেটো আছে বৃত্তৰ ব্যাসাৰ্ধটো আৰু যেটো আমাৰ স্পৰ্শক বিন্দু আছে হেতু বিন্দুৰ মাজেদি যদি যায় তেনহলে আমাৰ কোণটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তাৰ মানে এইবিলাক কোণ আমাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কৰি হ'ব ওকে সো এইখিনি বস্তু আমাৰ প্ৰথমতে জানিব লাগিব এতিয়া ধৰি লোৱা সলিউশন দিয়া
সলিউশন দিয়াৰ পিছত এতিয়া আমি কি কৰিব লাগিব এইটো ই আৰু এফ বিন্দুটো আমাক দিয়া নাছিল চিত্ৰত সো সেইখিনি কথা আমি লিখিব লাগিব ওকে ধৰা হল কি হৈছে এবিসি ত্ৰিভুজটোৱে এবি আৰু এসি বাহুৱে বৃত্তটোক কোনটো বিন্দুত ই কৰিছে আমাৰ ই আৰু এফ বিন্দুত স্পৰ্শ কৰিছে ই আৰু এফ বিন্দুত স্পৰ্শ কৰিছে ওকে এতিয়া তোমালোকে এটা উপপাদ্য পাইছিলা নহয় কি যিকোনো এটা বিন্দুৰ পৰা যদি আমি এটা বৃত্তলৈ স্পৰ্শ টানো স্পৰ্শক বিলাক কি হয় সমান সমান হয় এতিয়া ধৰা এ বিন্দুৰ পৰা ওকে এ এটা বাহিৰৰ বিন্দু এইটো বিন্দুৰ পৰা আমি কি কৰিছো এটা স্পৰ্শক টানিছো সো এ ই আৰু এ এফ আমাৰ কি হ'ব সমান সমান হ'ব ওকে একেটা বিন্দুৰ পৰা আমি টানিছো এটো কথা লিখিব লাগিব যেহেতু এটা বহিস্থ বিন্দুৰ পৰা বৃত্ত এটালৈ টনা স্পৰ্শকবোৰ সমান এটো আমি জানো যেহেতু এটা বহিৰ্বৃত্তৰ পৰা টনা স্পৰ্শকবোৰ সমান এতেকে তেনেহলে আমাৰ কি হ'ব এ ই আৰু এ এফ এ ই ইকুয়াল টু এ এফ এটো আমাৰ সমান সমান হ'ব ইকুয়াল টু আমি x বুলি ধৰি লম কাৰণ এ ই আৰু এটোৰ মান আমি নাজানো x সেন্টিমিটাৰ বুলি আমি ধৰি লৈছো ওকে সেন্টিমিটাৰ সো এটো আমি ধৰি ললো আৰু সোয়া আমি এইটো এটা বহিৰ্বিন্দু আছে না নাই বি বিন্দুটো আমাৰ বহিৰ্বিন্দু এইটো তাহলে বি ডি আৰু বি ই আমাৰ কি হ'ব সমান সমান হ'ব সো এতেকে একেদৰে লিখি দিয়া একেদৰে কি আছে বি ডি ইকুয়াল টু বি ই ইকুয়াল টু আমাৰ কিমান হ'ব এইটো যদি 6 সেন্টিমিটাৰ হয় এইটো আমাৰ 6 সেন্টিমিটাৰ ওকে আৰু আমাৰ সি বিন্দুৰ পৰা সি ডি আৰু সি এফ টো আমাৰ সমান সমান হ'ব সি ডি সমান সি এফ আৰু দিব পৰা এইটো চোৱা আমাৰ কি হ'ব সি ডিৰ মানটো কিমান 8 সেন্টিমিটাৰ তেনেহলে সি এফৰ মানটো কি হ'ব 8 সেন্টিমিটাৰ দুটা মিলি 8 সেন্টিমিটাৰ হৈ গল এইকেইটা আমি লিখিলো এতিয়া চোৱা এটা আমাৰ কি আছে এইটোৰ মানটো আমি গম পাইছো এইটোৰ মান কিমান ওলাইছে 6 হ'ব সো এইটো দিয়া 6 সেন্টিমিটাৰ এইটো হ'ব আমাৰ 8 সেন্টিমিটাৰ এইটো লিখি ৰাখা ওকে লিখিলে তোমালোকৰ বেছি সুবিধা এ ই আৰু এ এফ আমি কি ধৰিছো 1 সেন্টিমিটাৰ নহয় 1 সেন্টিমিটাৰ এইটো 1 সেন্টিমিটাৰ ওকে 1 সেন্টিমিটাৰ আমি ধৰিলো এতিয়া চোৱা এইখিনি আমাৰ হৈ গল এতিয়া আৰু এটা বস্তু আমাৰ চাব লাগিব এ বি বাহুৰ আমাৰ মান উলিয়াব কৈছে নহয় এ বি বাহুৰ মান দেখা হৈছে তেনেহলে এ বিৰ মানটো চোৱা এতে x আছে আৰু এতে কিমান আছে আমাৰ 6 আছে তেনেহলে এ বিৰ মান কিমান হ'ব এ ই প্লাস বি ই হ'ব ওকে এ ই আৰু বি ই যোগ কৰা এতিয়া কি দিবা এটো এ বি এতেকে এ বি ইকুয়াল টু আমাৰ কি হ'ব এ ই প্লাস বি ই হ'ব ওকে এই দুটা যোগ কৰিলে কি হ'ব x প্লাস 6 এটো x এটো 6 এট মান সেন্টিমিটাৰ আৰু আমাৰ কি হ'ব বিসিৰ মানটো আমাৰটো কি হ'ব বিসিৰ মান ইকুয়াল টু আমাৰ কি হ'ব আমাৰ 6 আৰু 8 দিয়া আছে 6 আৰু 8 যোগ কৰিলে 6 প্লাস 8 কৰা ডাইৰেক্ট এটা আমাৰ 14 সেন্টিমিটাৰ হ'ব তাৰ পিছত এটো এ সিৰ মান কিমান হ'ব চোৱা এসি x প্লাস 8 ওকে x প্লাস 8 সেন্টিমিটাৰ ডাইৰেক্ট লিখি দিছো তোমালোকে ইয়াতে লিখিব পাৰা কি কৰি ওকে এটা দেখাই দিছো বাকি এটা নেদেখালেও চলিব বাৰু বুজি পাইছা এইখিনি আমি তিনিটা বাহুৰ মান ওলাই ললো এতিয়া চোৱা তোমালোকে আৰু এটা কি পাইছিলা তোমালোকে ক্লাস 9 ত পাইছিলা চাগে হিৰণৰ সূত্ৰ পাইছিলা নহয় এই হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ওকে হিৰণৰ সূত্ৰ কেনেকৈ ব্যৱহাৰ কৰিবা চোৱা আমাৰ কোনটো এটা ত্ৰিভুজ এ ও সি এটো এটা ত্ৰিভুজ হৈছে বা এ বি সি এই ডাঙৰ ত্ৰিভুজটো প্ৰথমতে চোৱা তাৰ পিছত বাকি সৰুবিলাক চাম এ বি সি এইটো এটা ত্ৰিভুজ হৈছে এইটো ত্ৰিভুজৰ আমি কালি উলিয়াম হেতু ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে হিৰণৰ সূত্ৰটো বাৰু এতে লিখি দিছো কোনটো আছিল ত্ৰিভুজৰ কালি হয় s * s - b s - c এইটো আমাৰ ফৰ্মুলা আছিল এতে s টো কি হয় আমাৰ পৰিসীমা
পৰিসীমা, কিন্তু এইটো হ'ল অৰ্ধ পৰিসীমা, মানে পৰিসীমাৰ আধা হয়। ওকে, এছটো আৰু বাকী এ বি চি এইবিলাক কি হয় আমাৰ বাহুৰ মান হয়। বাহুৰ মানবিলাক আমাক দিয়া থাকিলে আমি কালি উলিয়াব পাৰোঁ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি। পাইছিলা ক্লাছ 9ত? চ' এইটো মনত কৰিবা। এতিয়া এইটো ব্যৱহাৰ কৰি উলিয়াব লাগিব। ইয়াৰ আগতে তোমালোকতো কৈয়ে দিলোঁ কি এইটো কোণ এইবিলাক কোণ 90 ডিগ্ৰী হয়। চ' এইবিলাক আমি ব্যৱহাৰ কৰিম। ওকে, প্ৰথমতে এই ডাঙৰ ত্ৰিভুজটো কালি আগতে উলিয়াই লৈছোঁ। ওকে, চোৱা ডাঙৰ ত্ৰিভুজটো কালি হ'ব। এতিয়া এছৰ মান কি হ'ব? এছৰ মান হ'ল আমাৰ ত্ৰিভুজৰ পৰিসীমা। ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াই? আমাৰ তিনিটা বাহুৰ যোগফল কৰিলে আমাৰ পৰিসীমা ওলাই যাব। চ' পৰিসীমা হ'ল এ বি প্লাছ বি চি প্লাছ চি এ। তিনিটা বাহু যোগ কৰিলোঁ ডিভাইডেড বাই 2। ওকে, ডিভাইডেড বাই 2 দিলোঁ কিহৰ কাৰণে? সেইটোতো জানা অৰ্ধ পৰিসীমা। এছটো কি হয়? অৰ্ধ পৰিসীমা। চ' সেইকাৰণে ডিভাইডেড বাই 2। আৰু যদি গোটেইখিনি ডিভাইডেড বাই 2 নিদিওঁ তেনেহ'লে আমাৰ কি হ'ব? তেনেহ'লে আমাৰ পৰিসীমা ওলাব। আমাৰ পৰিসীমা নালাগে, অৰ্ধ পৰিসীমা এছৰ মান লাগে। চ' ডিভাইডেড বাই 2 দিছোঁ। এতিয়া চোৱা ইয়াতে আমাৰ কি হ'ব? এ বিৰ মান কিমান? এক্স প্লাছ 6 প্লাছ বি চিৰ মান কিমান আছে? 14 প্লাছ এ চিৰ মান এক্স প্লাছ 8। এইটো আছে ডিভাইডেড বাই 2। ইয়াতে আমাৰ কিমান হ'ব? এক্স প্লাছ এক্স, 2x হ'ব প্লাছ 14 প্লাছ 6 কৰিলে আমাৰ কিমান হ'ব? 20। 20ৰ লগত 8 যোগ কৰিলে 28 ডিভাইডেড বাই 2। এইটো যদি আমাৰ 2 কমন লোৱা, 2 কমন ল'ব পাৰোঁ। 2 কমন ল'লে আমাৰ ইয়াতে এক্স থাকিব প্লাছ ইয়াতে কিমান থাকিব? 2 ৰ 1 গুণ 2, 2 4 গুণ 8। এইটো আমাৰ হ'ল জাষ্ট কমন লৈছোঁ। কমন লোৱাটো জানে ডিভাইডেড বাই 2। এইটো কেনচেল। তেনেহ'লে আমাৰ এনচাৰটো কিমান হ'ল? এক্স প্লাছ 14, মানে এইটো হ'ল আমাৰ অৰ্ধ পৰিসীমাৰ মান। ওকে, এতিয়া চোৱা আমি জানো যে ওপৰত লিখি দিছোঁ বাৰু। ওকে, ইয়াতে লিখিবা হিৰণৰ সূত্ৰ মতে এৰিয়া অফ এ বি চি, মানে ত্ৰিভুজ এ বি চিৰ কালি। ওকে, ফৰ্মুলাটো কি হয়? ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি। ওকে, এইটো হ'ল আমাৰ ফৰ্মুলা। চ' এইটো এতিয়া লিখি দিয়া। এছৰ মানটোতো আমি গম পাই গৈছোঁ। ওকে, এছৰ মানটো কোনটো আছিল? এছ এইটো এক্স প্লাছ 14। এইটো হ'ব এক্স প্লাছ 14 এছৰ ঠাইত। ওকে, তাৰপিছত ব্ৰেকেট দিয়া। তাৰপিছত এছ মাইনাছ এ, এছৰ মান হ'ল আমাৰ এক্স প্লাছ 14। ওকে, ইয়াতে বাহিৰতো কৰিব পাৰা তোমালোকে এক্স প্লাছ 14। ওকে, তাৰপিছত চোৱা এক্স প্লাছ 14 হ'ল আমাৰ এছ মাইনাছ এ মানে এটা বাহু এটা মাইনাছ কৰা। এ বিৰ বাহুৰ মান আমাৰ মাইনাছ কৰা। এ বি বাহুৰ মান কিমান? এক্স প্লাছ 6। ওকে, এক্স প্লাছ 6, তেনেহ'লে মাইনাছ হ'ব আমাৰ এক্স প্লাছ 6। এইটো বাৰু লিখিয়ে দিছোঁ, এটা লাইন বেছিকৈ লিখা তোমালোকৰ সুবিধা হ'ব। ইয়াতে লিখা এছৰ মান কিমান? এছৰ মান হ'ল এক্স প্লাছ 14 মাইনাছ এৰ মান কিমান? এক্স প্লাছ 6, মানে আমাৰ মাইনাছ আছে দুয়োটাতে। কাৰণ মাইনাছটো কিহৰ কাৰণে আহিল? মাইনাছ আছে না ইয়াতে, দেখা পাইছা? মাইনাছ হৈ গ'ল। তাৰপিছত এছ মাইনাছ বি, এছৰ মান এক্স প্লাছ 14 মাইনাছ বি মানে আমাৰ কিমান আছে? এইটো আৰু এইটো যোগ কৰিলে কিমান? বি মানে বুজি পাইছে না? এইবিলাক বাহুৰ মান। ঠিক আছে, বাহুৰ মানটো বি চিৰ বাহুৰ মান কিমান আছিল? 14 আছিল। চ' আমি এইটো মাইনাছ 14 কৰিম। 8 প্লাছ 6 কৰিলে 14। ওকে, তাৰপিছত এছৰ মান এক্স প্লাছ 14 মাইনাছ চিৰ মানটো কিমান আছে? 8 আৰু এক্স প্লাছ 8, তাৰমানে এক্স মাইনাছ 8 হৈ যাব। মাইনাছ কৰিলোঁ আমি এইটো। ওকে, এতিয়া চোৱা ইয়াতে কিমান ওলায়? এক্স প্লাছ 14 ইনটু ইয়াতে এক্স আছে। ওকে, এইটো প্লাছৰ এইটো মাইনাছৰ, এইটো কেঞ্চেল আউট হ'ব। চ' 14ৰ পৰা আমাৰ 6 গ'লে কিমান থাকিব? 8 থাকিব। ওকে, ইনটু 8 ইনটু ইয়াতে চোৱা এক্স প্লাছ 14 মাইনাছ 14, এইটো আমাৰ প্লাছ মাইনাছ কেঞ্চেল আউট হ'ব। তাৰমানে ইয়াতে এটা এক্স থাকিব ইনটু তাৰপিছত ইয়াতে চোৱা এক্স প্লাছ এক্স মাইনাছ এক্স, এইটো আমাৰ কেঞ্চেল। 14ৰ পৰা 8 গ'লে আমাৰ 6 থাকিব। ওকে, চ' হৈ গ'ল। ইয়াতে এতিয়া এক্স প্লাছ 8 বাকী আছে, এক্স প্লাছ 14 বাকী আছে ইনটু 8 6 কিমান? 48 48 এক্স। এইখিনি আমাৰ বাকী থাকি গ'ল ত্ৰিভুজ এ বি চিৰ কালি উলিয়াই পেলাই। দেখা পাইছে এইখিনি আমাৰ কালি ওলাইছে। ওকে, এতিয়া এইখিনি বাৰু এনেকুৱাই ৰাখি দিয়া। ওকে, ইয়াৰ পিছত নেক্সট আমি ব্যৱহাৰ কৰিম ইয়াতে যে 90 ডিগ্ৰী কোণ দিলোঁ সেইটো ব্যৱহাৰ কৰিম। ওকে, 90 ডিগ্ৰী কোণ আমি কেনেকৈ ব্যৱহাৰ কৰিম চোৱা। ইয়াতে এটা কথা লিখিব লাগিব, যিহেতু কি আছে এইটো আমাৰ স্পৰ্শ বিন্দু নহয়, এটা লিখা। ওকে, বৃত্ত এটাৰ
স্পর্শবিন্দুর মাজেৰে টনা ব্যাসাৰ্ধডাল স্পৰ্শকৰ লগত লম্ব হয় স্পৰ্শকৰ ওপৰত লম্ব হয় ওকে এইখিনি লিখি দিলে হৈ গ'ল আমি এইখিনি কথাই লিখিলো কি ইয়াতে আমাৰ 90 ডিগ্ৰী কোণ ফৰ্ম কৰে যেতিয়া স্পৰ্শক বিন্দুৰ মাজেদি আমি ব্যাসাৰ্ধ টানো ওকে সো এইখিনি কথা লিখিলো এতিয়া তেনেহলে চোৱা এতেকে আমি ও এ লম্ব বিসি আমি কব পাৰো এতেকে ও এ লম্ব বিসি তার পিছত আমি কি কব পাৰো ও ই লম্ব এ বি ওকে ও ই লম্ব এ বি ওকে এটো আমি লিখিব পাৰো আৰু এ ও এফ লম্ব এসি আৰু ও এফ লম্ব এসি এই তিনিটা আমি লিখিব পাৰো ওকে এই তিনিটা লিখিব পাৰিলে তেনেহলে এটা ত্ৰিভুজ লোৱা ত্ৰিভুজ এ ও বি এটো ত্ৰিভুজ প্ৰথমতে লোৱা এতিয়া area of AOB ওকে ত্রিভুজৰ কালিৰ ফৰ্মুলা কোনটো আছিল এইটো নহয় এইটো তো এক্সট্ৰা কৰি হিৰনৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো বাৰু সো এইটোৰ বাহিৰে আৰু এটা ফৰ্মুলা আছিল নহয় যেটো আমাৰ জেনাৰেল ফৰ্মুলা হাফ ইনটু ভূমি ইনটু উন্নতি ত্রিভুজৰ কালি পাইছিলো নহয় সেইটো এতিয়া ব্যৱহাৰ কৰিম তেনেহলে এতে হাফ দিয়া হাফ ইনটু ভূমি আমাৰ কোনটো হ'ব লম্ব কোনটো প্ৰথমতে ও ইটো আমাৰ লম্ব ও ইটো লম্ব এবি ৰ ওপৰত যেটোৰ ওপৰত লম্ব সেইটো হল আমাৰ ভূমি এ বি আমাৰ ভূমি আৰু ও ইটো হল আমাৰ লম্ব ওকে তেনে হাফ ইনটু ভূমি হল আমাৰ এ বি ইনটু উন্নতি আমাৰ কোনটো আছে এটো ও ই লম্ব ওকে সো এতিয়া চোৱা হাফ ইনটু এ বিৰ মানটো আমাৰ কিমান আছিল এ বিৰ মানটো চোৱা আৰু এ বিৰ মানটো কি হয় x + 6 হয় এটো আমি পাইছিলো এটো লিখা x + 6 ইনটু ও ইৰ মান কিমান এটো ব্যাসাৰ্ধ তাৰ মানে 4 cm এটো 2 দি কাটিলে কিমান হ'ব 2 দি দুইবাৰ যাব তাৰ মানে এটো লগত পূৰণ কৰা 2x + 12 ওকে এটো যেনেকুৱা কৰি ওলালো বাকি আৰু দুটা আমাৰ ত্ৰিভুজ আছে এতে চোৱা BOC আৰু COA এই দুটা ত্রিভুজৰ কালি আমাৰ উলিয়াব BOC ৰ উলিয়া BOC area of BOC হাফ ইনটু ভূমি কোনটো হ'ব ভূমি হল আমাৰ BC ইনটু উন্নতি হল আমাৰ OD ওকে তাহলে হাফ ইনটু BC ৰ মান কিমান কত আছে BC ৰ মান 6 + 8 কৰিলে 14 তাৰ পিছত OD ৰ মান কিমান OD তো ব্যাসাৰ্ধ 4 সো 2 দি এটো কাটা 2 দি দুইবাৰ যাব ওকে সো এতিয়া 2 দি এটো পূৰণ কৰিলে 2 4 * 8 2 * 2 এই মান সেন্টিমিটার এবিলাকো কিন্তু সেন্টিমিটাৰত ওলাইছে ওকে তো তাৰ পিছত এৰিয়া অফ কোনটো আছে COA বা AOC কো কৰা এটো AOC দিয়া ত্রিভুজ AOC ৰ কালি হাফ ইনটু ভূমি হল আমাৰ AC ইনটু উন্নতি হল আমাৰ OF ওকে এতিয়া চোৱা হাফ ইনটু AC ৰ মান কিমান AC ৰ মান হল x + 8 আৰু OF ৰ মান হল আমাৰ 4 ওকে এতিয়া কাটা 2 দি এটো কাটিলে দুইবাৰ তেনেহলে 2 দি পূৰণ কৰা 2x + 2 8 গুণ 16 ওকে ইমান সেন্টিমিটার হৈ গৈছে এতিয়া এটা বস্তু লক্ষ্য কৰা আমাৰ কি আছে চোৱা এই ABC ত্রিভুজ ডাঙৰ ত্রিভুজৰ ভিতৰত AOB তাৰ পিছত BOC তাৰ পিছত AOC এই তিনিটা ত্রিভুজ সোমাই আছে না তাৰ মানে এই তিনিটা ত্রিভুজৰ কালি মিলাই পেলাই তো এই ডাঙৰ ত্রিভুজৰ কালি ABC ত্রিভুজৰ কালি দেখা পাইছা সো ABC ত্রিভুজৰ কালিটো ওলাইছো এই হৰু হৰু বিলাকৰ কালি আমি ওলাইছো ওকে তেনেহলে আমি কি লিখিব পাৰো চোৱা এইটো ABC ডাঙৰ ত্রিভুজৰ কালি আমি কোনটো পাইছো এইটো পাইছো নহয় সো এইটো আমাৰ প্ৰয়োজন হ'ব ৰবা এইটো এটা চিহ্ন ৰাখি দিছো তোমালোকে তলে তলে লিখি আহিবা ওকে এইখিনি আৰু লিখিব নালাগে বাৰু নেক্সট লাইন তোমালোকে কৰব লিখিবা এইখিনি এতে দিয়া তোমালোকে আকৌ ওকে এটো দিবা আকৌ এৰিয়া অফ ABC এইটো ঠাই তোমালোকে লিখিবা এৰিয়া অফ ABC এটো কিন্তু এৰিয়া অফ ABC ওলাইছো এটো বাৰু ৰাখি দিছো এটো 1 নম্বৰ দিয়া এবিলাক বাৰু গোটেইখিনি মিলি পেলাই এইখিনি এনেকুৱা কৰি দিব পাৰা এটুক দিয়া 2 নম্বৰ ওকে এটো 2 নম্বৰ জাস্ট নাম্বাৰটো দিলু কাৰণ মনত ৰাখাত ইজি হ'ব ওকে এটো আমাৰ 1 নম্বৰ
আকৌ চোৱা এৰিয়া অফ এ বি চিৰ ঠাইত আমি কি লিখিম এইটোৰ কালি এইটোৰ কালি এইটোৰ কালি তাৰ মানে এৰিয়া অফ এ অ বি প্লাছ এৰিয়া অফ কি আছে বি অ চি প্লাছ এৰিয়া অফ কি আছে এ অ চি এতিয়া এৰিয়া অফ এ অ বি এইটো ত্ৰিভুজৰ কালি আমাৰ কি হ'ব ক'ত আছে এৰিয়া অফ এ অ বি 2x + 12 2x + 12 ওকে এটো কিন্তু এক নম্বৰ দি ৰাখিবা হেতু কিন্তু লাগিব তোমালোকে হেতু এক নম্বৰ দিব না পাহৰিবা ওকে 2x + 12 এটো আমাৰ হৈ গল এ অ বি তাৰ পিছত বি অ চিৰ কালি 28 + 28 বি অ চিৰ কালি প্লাস এ অ চিৰ কালি 2x + 16 2x + 16 এটো আমাৰ হৈ গল এবিলাক একচুয়ালি চোৱা এতে আমাৰ সেন্টিমিটার স্কয়ার হ'ব ওকে কালি হতে কি হয় বর্গ এককত হয় সো বর্গ সেন্টিমিটার ওকে স্কয়ার সো এটো বাৰু কারেকশন কৰি লবা এতিয়া এটো আমাৰ হৈ গল ওকে এতিয়া এটো যোগ কৰা তেনেহলে কিমান হয় 2x + 2x কিমান হ'ব 4x প্লাস এতে 12 + 28 12 28 যোগ করলে এতে আমার 0 3 4 40 আর আমার 16 আছে 56 আমার ওলাই গল এটুক দিয়া তোমালোকে 3 নম্বৰ ওকে সো এটো আমার হৈ গল এতিয়া সোয়া 2 আৰু 3 এর পৰা ওকে 2 and 3 ও 2 নহয় 1 and 3 এর পৰা আমি কি পাও এইটো আমার এরিয়া অফ এবিসি ওলাইছিল এইটো আমার কি হল এরিয়া অফ এবিসি দুয়োটাই ত্রিভুজ এবিসি ৰে গালি ওলাইছে এটো আমি বেলেগে বেলেগে ওলাইছো আৰু এটো আমি একেবাৰে ডাঙৰ ত্রিভুজটো ওলাইছিলো সো একে কথা আমাৰ দুয়োটা মিলি পেলাই একেটা ত্রিভুজৰে গালি তেনেহলে আমি কি কৰিম এতেকে 1 and 3 implies এটো 3 নম্বৰ দিছো নহয় তোমালোকে সিরিয়াল নাম্বার যিমান দিবা হিমানে ওকে 1 and 3 implies এটো কৰিলে সোয়া এটো ইকুয়াল টু আমি এটো লিখিব পাৰো ওকে আমি লিখিম √x + 14 into 48x equal to হবো এইখিনি 4x + 56 ওকে এতিয়া বাৰু আৰু এইখিনিৰ কাম নাই সো এইখিনি মুছি দিয়া আমাৰ নেক্সট যেটো কাম হল হেতু আমি চাম এইখিনিৰ কাম নাই ইয়াৰ পৰা আমাৰ x ৰ মান উলিয়াব লাগিব ওকে এইখিনিৰো কাম নাই তোমালোকে তলে তলে লিখি আহিবা সো মই ইয়াৰ পৰা স্টার্ট কৰিছো এতিয়া সোয়া এতে এটা বস্তু লক্ষ্য কৰা এইখিনি বাৰু সেম ৰাখা ওকে সেম ৰাখা x + 14 তাৰ পিছত ইনটু 48x এইখিনি আছে ইয়াৰ পৰা আমাৰ কি কমন যায় 4 এটা কমন যায় দেখা পাইছা 4 এটা কমন গলে এতে হ'ব 4 এতে x প্লাস এতে আমাৰ 4 কমন গলে 4 * 1 = 4 ওকে 4 * 1 = 4 তাৰ পিছত আমাৰ কিমান থাকিল 4 এতে আমাৰ 16 থাকিল ওকে 4 * 4 = 16 x + 14 এখানে আমাৰ কমন থাকিল এতিয়া সোয়া এইফালে আমাৰ কি আছে √ওভার আছে √ওভারটো গুছাই দিব হলে স্কয়ার কৰিব লাগিব আৰু স্কয়ারটো অকল এটা সাইড একফালে কৰিলে নহব দুটা সাইডতে কৰিব লাগিব ওকে সো দুটা সাইডতে কৰা x + 14 এতে স্কয়ার কৰাৰ লগে লগে আমাৰ কি হৈছে এইফালে √টো গুছি হৈছে আৰু এইফালে আমাৰ স্কয়ার কৰা বাকি আছে সো স্কয়ার কৰি দিয়া স্কয়ার কৰিলে 4 ক স্কয়ার কৰিলে কি হ'ব 16 হৈ যাব 4 * 4 = 16 ইনটু এইটো আমাৰ স্কয়ার কৰি লব x + 14 হৈ গৈছে ও এইটো স্কয়ার হৈ গৈছে সো এতিয়া সোয়া x + 14 এতে সোয়া এটা ডাইরেক্ট কাম কৰিব পাৰা তোমালোকে এতে x + 14 আছে এতে x + 14 আছে দেখা পাইছে এতে দুটা আছে কিন্তু স্কয়ার আছে কাৰণে দুটা আছে এতে এটা আছে এইটো যদি হেইফালে লৈ যোৱা কি হ'ব হৰণ হ'ব ওকে হৰণ হলে এইটো আমাৰ x + 14 এটা ক্যান্সেল আউট হ'ব সো হিমানখিনি নিলেখা কৰি তোমালোকে ডাইরেক্ট ক্যান্সেল আউট কৰিব পাৰা এইফালৰ পৰা তাৰ মানে এইফালে থাকিব 48x আৰু এইফালে আমাৰ কিমান থাকিব 16 টো থাকিব ইনটু x + 14 এতে দুটা আছিল না স্কয়ার আছে কাৰণে তেনেহলে এটা আমাৰ থাকি গৈছে x + 14 ওকে হৈ গৈছে সো এতিয়া 48x এতে আমাৰ কিমান হ'ব 16 ৰ লগত আমাৰ x পূৰণ হৈ আছে 16x + 16 ৰ লগত 14 পূৰণ কৰা 16 * 14 এটো বাৰু এনেকৈ ৰাখা 16 * 14 কাৰণ পিছত আৰু কটাকটি কৰিব লগা হ'ব পাৰে সো এটো এনেকৈ ৰাখিছো 16 * 14 16 * x বুজি আছে সিম্পল পূৰণ এতিয়া এতে সোয়া 48x এটো আমাৰ x আছে না এটো আমি এইফালে লৈ আহিম -16x হ'ব এইফালে আমাৰ 16 * 14 ওকে এতিয়া সোয়া 48 ৰ পৰা যদি আমাৰ 16 মাইনাস কৰা কিমান হ'ব 8 ৰ পৰা 6 গলে 2 তাৰ পিছত এতে আমাৰ 4 ৰ পৰা 1 গলে 3 32x এতে আমাৰ হ'ব 16 * 14 এতে x টো ৰাখি দিলে এই 32 হেইফালে যায় হৰণ হ'ব সো 16 * 14 / 32
16 দি এইটো কিবা যাব 16 দি দুবাৰ 16 দুগুণ 32 ডাইৰেক্ট কাটিব পাৰিলো আৰু 2 দি এইটো কিমান বাৰ যাব 7 বাৰ যাব 2 7 গুণ 14 তাৰ মানে x ৰ মান আমাৰ কিমান ওলাল 7 সেন্টিমিটার হৈ গৈছে x ৰ মান আমাৰ 7 সেন্টিমিটার ওলাই গৈছে নহয় তেনেহলে আমি বাকি আমাৰ লাষ্টত কি উলিয়াব লাগে ab আৰু ac ৰ মান উলিয়াব লাগে এতিয়া আমি উলিয়াব পাৰিম সো আমি x সেন্টিমিটার ধৰিছিলো কি ধৰিছিলো এতিয়া আৰু টেনচন নাই ওকে এতে তেনেহলে লিখি দিয়া এতেকে ab ৰ মান কি হ'ব ab ৰ মান আমি কি ধৰিছিলো x + 6 ধৰিছিলো নহয় এতে x + 6 দিয়া এবাৰ ইকুয়াল টু x ৰ ঠাইত আমি কিমান লিখিম 7 7 + 6 কৰিলে আমাৰ কিমান হ'ব 13 সেন্টিমিটার তাৰ পিছত কি আছে bc ৰ মানটো আমি জানো bc ৰ মান আমি bc ৰ মান উলিয়াবও কোৱা নাই এটোৰ মান আমি জানো 14 সেন্টিমিটার ac ৰ মান উলিয়াব কৈছে ac ৰ মান ac ইকুয়াল টু কিমান হ'ব x + 8 x + 8 আছে তাৰ মানে x ৰ মান কিমান 7 7 + 8 কৰিলে 15 সেন্টিমিটার হৈ গৈছে জাস্ট এই দুটা বাহুৰ মান উলিয়াবৰ কাৰণে ইমানখিনি কৰিব লাগিল ওকে সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে তো ইয়াৰ পিছত চোৱা আজিৰ শেষৰ কোশ্চেন নাম্বাৰ 13 ওকে এটো আমাক দিয়া আছে চোৱা প্রমাণ করা যে এটা বৃত্তক স্পর্শ কৰি থকা এটা চতুর্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পৰ্কন কৰে ওকে আমাক কি কৈছে এটা বৃত্ত ল'ব লাগিব প্ৰথমতে তাৰ পিছত চতুৰ্ভুজ আঁকিব লাগিব সেইখিনি আৰু প্ৰথমতে আঁকি লৈছো ওকে বৃত্তটো আঁকো তাৰ পিছত চতুৰ্ভুজ আঁকি আছো ওকে সো এটা আমি এটা কি আঁকিছো চতুৰ্ভুজ আঁকিছো বৃত্ত আঁকিছো ওকে সো এতিয়া এতে যিকোনো এটা নাম দিয়া এটো abcd নাম দিছো ওকে abcd নাম দিছো এটো আমাৰ বৃত্ত যেটো আছে বৃত্তটোৰ কেন্দ্ৰ ধৰা আমাৰ ইয়াতে আছে ওকে কেন্দ্ৰটো এটো যিকোনো এটা নাম দিব পাৰা o বিন্দু বুলি এটো নাম দিছো ওকে এতিয়া স্পৰ্শ যেটো কৰিছে স্পৰ্শ বিন্দু বিলাকৰ নাম দিয়া এটো ধৰা আমাৰ ক'ত কৰিছে এটো p বিন্দু তাৰ পিছত এটো q বিন্দুত কৰিছে এটো r এটো s ওকে এটো কৰিছে এতিয়া এইখিনি কথা আগতে প্ৰথমতে লিখিব লাগিব তাৰ পিছতে আৰু প্ৰমাণ কোনটো কৰিব দিছে হেতু চোৱা আমাক কৈছে কি বিপৰীত বাহুবোৰে এটো বাহুৰ বিপৰীত বাহু কোনটো এটো বাহু cd বাহু ab আৰু cd এটো বিপৰীত বাহু সো এই বাহু দুটাই কৈছে কি আমাৰ সম্পূৰক কোণৰ সৃষ্টি কৰে মানে কি এইটো কোণ যে আমাৰ সৃষ্টি হৈছে কেন্দ্ৰত এইটো কোণ আৰু এইটো কোণ আমাৰ সৃষ্টি হৈছে না এই কোণ দুটা মিলি পেলাই কিমান হ'ব লাগিব 180 ডিগ্ৰী সম্পূৰক মানে কি 180 ডিগ্ৰী হ'ব লাগে দুটা মিলি পেলাই সো হেইটো কথা ক'ব গৈছে তাৰ পিছত এইটো বাহু আৰু এইটো বাহু বিপৰীত বাহু এই বাহু আৰু এই বাহু মিলি পেলাই ইয়াতে যেটো কোণ দুটা মানে বনাইছে যেটো কোণ দুটা সেই কোণ দুটা কি হৈছে সম্পূৰক বুলি মানে যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগে এইখিনি কথা জাস্ট আমাক প্ৰমাণ কৰিব লাগে সো ইয়াৰ আগতে আমাৰ অঙ্কনখিনি ইয়াতে লিখি লোৱা যিখিনি কৰিছো সলিউশন দিয়া ধৰা হল ও কেন্দ্ৰযুক্ত বৃত্তক স্পৰ্শ কৰাকৈ অকা abcd চতুৰ্ভুজটোৰ বৃত্তটোক ক্ৰমে কোনটো কিহত কাটিছে ইয়াতে p বিন্দুত p q r আৰু s বিন্দুত স্পৰ্শ কৰিছে এইখিনি কথা লিখিলে জাস্ট আমাৰ অঙ্কন যেখিনি আমি আমাক কোশ্চেনত যেখিনি কৈছিল সেইখিনি ওকে এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এতে লিখা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে চোৱা আমাক এংগেল AOB ওকে AOB + COD এংগেল AOB + এংগেল COD equal to 180 degree আৰু এংগেল কি আছে AOD plus এংগেল BOC
এইটো মিলি পেলাই 180 ডিগ্ৰী এই দুটা আমাক দেখাব লাগে ওকে সো ইয়াতে আৰু এটা কাম আছে অঙ্কন আমাক কৰিব লাগিব অঙ্কনত কাম কোনটো আছে চোৱা ইয়াতে যিকিটা বাকি আছে আমাৰ সংযোগ কৰা ইয়াতে ওৰ লগত আমি কি যোগ কৰিম p টো আমি সংযোগ কৰিম ওকে এইটো আমাৰ ও বিন্দু এইটো ওৰ লগত আমি q টো সংযোগ কৰিম এইটো r টো সংযোগ কৰিম এইটো s টো সংযোগ কৰিম ওকে এইখিনি আমাৰ অঙ্কন আছে চোৱা ইয়াতে দিয়া op oq তাৰপিছত OR আৰু OS সংযোগ কৰা হল ক্লিয়াৰ এখানে আমি সংযোগ কৰিলো এতিয়া চোৱা আমি এটা উপপাদ্য পাইছিলো প্ৰমাণ দিয়াতে উপপাদ্যটো কি আছিল মনত পেলাওচোন এতিয়া তোমালোকে এটা কি পাইছিলা চোৱা আমি বাহিৰৰ যিকোনো এটা বিন্দুৰ পৰা যদি এটা বৃত্তলৈ স্পৰ্শক টানো তেনেহলে কি হয় স্পৰ্শক বিলাক সমান সমান হয় ওকে ইয়াৰ লগতে তোমালোকে এটা বস্তু জানিব লাগিব এই স্পৰ্শক ডালে যে কেন্দ্ৰত কোণৰ সৃষ্টি কৰিছে ওকে এই কোণ বিলাকো আমাৰ কি হয় সমান সমান হয় এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব সমান সমান হ'ব ওকে এইটো কথা তোমালোকে লিখিব লাগিব প্ৰমাণত এতে লিখা যেহেতু কি লিখা যেহেতু এটা ওকে এইখিনি কথা লিখিব লাগিব চোৱা এটা বস্তু বিন্দুৰ পৰা বৃত্তৰ ওপৰত অকা স্পৰ্শকে কেন্দ্ৰত সমান কোণৰ সৃষ্টি কৰে ওকে এইখিনি কথা লিখি পেলাই এতেকে তেনেহলে কি হ'ব এইটো কোণৰ সমান সমান এইটো আমাৰ হ'ব ওকে সো এইটো কোণক আমি সিৰিয়ালি নাম দি দিছো চোৱা এইটো কোণক দিছো 1 এইটো কোণক দিছো 2 এইটো কোণক দিছো 3 ওকে এইটো কোণক দিছো 4 বা এইটো তোমালোকে দিব পাৰা এইটো কোণ দিব পাৰা এইটো কোণ দিয়া এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 এইটো 7 এইটো 8 ওকে এতে 8টা কোণ হৈছে আমাৰ সুবিধাৰ কাৰণে আমি নাম্বাৰিং কৰি ললো ওকে এতেকে তেনেহলে চোৱা এইটো স্পৰ্শকৰ দ্বাৰা কোনটো হৈছে এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক গৈছে তাৰ মানে এইটো আৰু এইটো কোণ আমাৰ সৃষ্টি হৈছে তাৰ মানে এংগেল 1 = এংগেল 2 এতেকে এংগেল 1 = এংগেল 2 তাৰ পিছত একেদৰে আমাৰ কি হ'ব এংগেল 3 = এংগেল 4 এংগেল 3 = এংগেল 4 তাৰ পিছত এংগেল 5 = এংগেল 6 এংগেল 5 = এংগেল 6 তাৰ পিছত আমাৰ কি আছে এংগেল 6 = এংগেল 7 7 নহয় 6 টো গলে আমাৰ 7 = 8 7 = এংগেল 8 ওকে কোণ বিলাক আমি সমান সমান দেখালো এতিয়া আকৌ এটা বস্তু চোৱা এই গোটেই কিটা কোণ যদি আমি কি কৰো এটো ধৰা আমাৰ কেন্দ্র আছে এতে আমাৰ ইমান বিলাক কোণ আছে যিমান বিলাক কোণ আছে গোটেই কিটা কোণ যদি আমি যোগ কৰি দিও তেনেহলে কিমান হ'ব এটা এনেকুৱা এটা ৰাউন্ড কোণ সৃষ্টি হ'ব ওকে তাৰ মানে এটা বিন্দুৰ নিচিনা সৃষ্টি হ'ব এইটো আমাৰ বিন্দুত কিমান ডিগ্ৰী কোণ সৃষ্টি হয় 360 ডিগ্ৰী এটা ৰাউন্ডত কিমান ডিগ্ৰী থাকে আমাৰ 360 ডিগ্ৰী থাকে 360 ডিগ্ৰী কোণ থাকে সো এতিয়া চোৱা এই গোটেই কিটা কোণ যদি আমি যোগ কৰি দিও কিমান হ'ব 360 ডিগ্ৰী হ'ব এইখিনি কথা আমাৰ লিখিব লাগিব ওকে এইখিনি বাৰু মুছি দিছো তোমালোকে তলে তলে লিখি যাবা চোৱা এতিয়া আমাৰ কি হ'ব এংগেল 1 = এংগেল ইকুয়াল নহয় প্লাস কৰা গটে এটা এংগেল 2 প্লাস এংগেল 3 প্লাস এংগেল 4 প্লাস এংগেল 5 প্লাস এংগেল 6 প্লাস এংগেল 7 প্লাস এংগেল এটাই গটে কেটা মিলি 360 ডিগ্ৰী ওকে এটো আমি জানো সো এখানে আৰু একো ক'ব নালাগে হেতু গম পায় কি এই গটে কেটা যোগ কৰিলে আমাৰ 360 ডিগ্ৰী হ'বই ওকে এতিয়া চোৱা আমাক কি দেখাব লাগে আমাক দেখাব লাগে AOB + COD এটো যোগ কৰি আমাৰ কিমান হ'ব লাগে 180 ডিগ্ৰী সম্পৰ্ক বুলি কৈছে সো সম্পৰ্ক হ'ব হলে এইটো কোণ আৰু এইটো কোণ আমাৰ যোগ কৰিব লাগিব তেনেহলে তোমালোকৰ মূৰত ৰাখিব লাগিব কোন কেটা কোণ তোমালোকে ৰাখিবা হয় 1 আৰু 8 ৰাখিব লাগিব কাৰণ AOD আৰু BOC দেখাব পাৰিবা বা 2 আৰু 3 আৰু এতে 6 আৰু 7 এইটো কোণ আৰু এইটো কোণ আমাৰ ৰাখিব লাগিব এইটো চোৱা এইটো কোণ হয় এইটো কোণ আমাৰ ৰাখিব লাগিব নহয় এইটো কোণ এই দুটা কোণ ৰাখিব লাগিব নহলে এইটো কোণ আৰু এইটো কোণ এইটো তোমালোকে মনত ৰাখিবা এতিয়া চোৱা এইটো কোণত কোনটো আছে 2 আৰু 3 আছে এতে 6 আৰু 7 আছে সো হেতু তেনেহলে ৰাখিব গলে তেনেহলে 2 টো আমাৰ ৰাখিব লাগিব এই 1 ৰ ঠাইত আমি কি লিখিম এই 1 ৰ ঠাইত আমি 2 লিখিব পাৰো কাৰণ এই দুটা আমাৰ সমান সমান হয় সো 1 ৰ ঠাইত এতে 2 দিয়া আৰু এতে 2 টো এটা আছে 2 দিয়া প্লাস এই 3 টো 3 আমাৰ লাগিব দেখা পাইছে 3 লাগিব তো 3 টো আমাৰ ৰাখা
4 টো চোৱা 4 টো আমাৰ নালাগে 4 টো এইটো কোনত গৈছে না 4 ৰ ঠাইত আমি কিমান লিখিব পাৰো 4 আৰু 3 সমান 4 আৰু 3 সমান সো 4 ৰ ঠাইত আমি 3 লিখিম প্লাস তাৰ পিছত আমাৰ কত লাগে 4 আৰু 5 টো আমাৰ লাগে নেকি চোৱাচোন এতে আমাৰ 5 নালাগে সো 5 টো আমি গুছাই দিম 5 ৰ সমান সমান 6 আছে তাৰ মানে 5 ৰ ঠাইত 6 এতে এটা 6 আছে এটো ৰাখি দিয়া প্লাস এতে আমাৰ 7 টো লাগিব 7 টো ৰাখা প্লাস 8 টো আমাৰ নালাগে আমি 8 টোক আমি কি লিখিম 8 ৰ সমান সমান 7 লিখিব পাৰো ইকুয়াল টু আমাৰ কিমান আছে 360 ডিগ্ৰী হৈ গৈছে আমাৰ যিকিটা লাগে হেকিটা কোন আমি ৰাখিম কাৰণ সমান সমান আছে এটা ঠাইত বেলেগ এটা লিখিব পাৰো ওকে এতিয়া চোৱা দুটা এংগেল 2 হৈছে নহয় 2 এটা চোৱা এইটো দুটা হৈছে এইটো দুটা এইটো দুটা এইটো দুটা গোটে কিটা দুটা দুটা হৈছে নহয় সো 2 এটা আমি কমন লম ওকে 2 কমন লৈ পেলাই এংগেল 2 প্লাস এংগেল 3 প্লাস এংগেল 6 প্লাস এংগেল 7 সো এটো আমি ললো ইকুয়াল টু আমাৰ কিমান 360 ডিগ্ৰী হৈ গল এতিয়া 2 টো যদি হেফালে দিয়া কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এই 2 টো হেফালে যাই পেলাই কি হ'ব হৰণ হ'ব এতিয়া সো 2 + 3 টো আমি ইয়াতে ভাগ কৰিলো মানে আলাদা কৰি ইয়াতে দেখিলো একে কথা প্লাস দি মাতে দি পেলাই ইয়াতে আমাৰ কি হ'ব 6 প্লাস এংগেল 7 আমি মাজত জাস্ট এটা ব্ৰেকেট দি দিলো ওকে এনেকৈ আছিল জাস্ট এতে এনেকুৱা আৰু এবাৰ লিখি দিছো 2 + 3 আছে নহয় 2 + 3 এংগেল 2 প্লাস এংগেল 3 প্লাস এংগেল 6 প্লাস এংগেল 7 এখিনি আছিল ইকুয়াল টু 360 ডিগ্ৰী আছিল ওকে এতিয়া চোৱা এইটো সেম টাইম দেখিছো ইয়াতে প্লাস টু প্লাসৰ ঠাইতে আছে ইয়াতে জাস্ট মাজতে ব্ৰেকেট দি দিছো দেখা পাইছে ব্ৰেকেট দি দুটো ব্লেক ব্লেক কৰিলো এতিয়া এতে 2 এটা আছিল নে নাই এই 2 টো হেফালে গলে কি হ'ব হৰণ হ'ব ওকে এতিয়া এংগেল 2 + 3 এই 2 + 3 গলে এ ও বি এটা কোণৰ সৃষ্টি হৈছে দেখা পাইছে এই 2 + 3 এ ও বি এই কোণটো মিলি আমি 2 + 3 ঠাইত এ ও বি আমি লিখিব পাৰো তাৰ মানে এংগেল এ ও বি লিখা প্লাস 6 + 7 সি ও ডি আমি লিখিব পাৰো এংগেল সি ও ডি ইকুয়াল টু কিমান এটো ভাগ কৰিলে 2 দি ভাগ কৰিলে 2 এর গুণ 2 2 8 গুণ হলো 180 ডিগ্ৰী হৈছে না নাই আমাৰ এইটোই দেখাব লাগিছিল এ ও বি আৰু কি আছে সি ও ডি যোগ কৰি 180 ডিগ্ৰী হয় না নহয় এটো দেখালো আৰু দিয়া একেদৰে আমাৰ এইটোটো দেখাব লাগিব সকলো এইটো দেখালে নহব এইটো দেখা একেদৰে লিখি দিয়া এংগেল এ ও বি ডি এটো আমি দেখাব পাৰো এটোৰ নিচিনা কৰি প্লাস এংগেল বি ও সি ইকুয়াল টু 180 ডিগ্ৰী প্ৰমাণিত হৈ গল সো এইখিনি যেকিটা বাৰু কোশ্চেন দিয়া আছিল কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ